নমস্কাৰ আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিলো। আজি মই আপোনালোকক দেখুৱাম কাঠফুলা উৎপাদন কেনেদৰে কৰা হয়, অৰ্থাৎ মাছৰুম কেনেদৰে উৎপাদন কৰা হয়। তাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব বা শ্বেয়াৰ কৰিব। আহক দেৰি নকৰি আপোনালোকক দেখুৱাও কাঠফুলা কেনেদৰে কৰা হয়। দেখিছে এই সেকেন্ড উইন্ডোত আপোনালোকে দেখিছে কেনেদৰে কাঠফুলা উৎপাদন কৰা হৈছে। এয়া আপোনালোকে দেখিছে শাৰী শাৰীকৈ থোৱা হৈছে। ইয়াত কাঠফুলা ফুলি আছে। ইয়াত আপোনালোকে দেখি আছে ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কোনো ধৰণৰ কীটনাশক দ্ৰব্য ইয়াত প্ৰয়োগ কৰা নহয়। ইয়াত কেৱল পানী, কেৱল দিনত প্ৰায় 1 বা 10-12 ভিতৰত পানী দিব লাগে। ইয়াত পানী নিদিলে ইয়াত কোনো ধৰণৰ কাঠফুলা উৎপাদন নহয়। ইয়াত কেৱল পানী দিয়া হয়। পানীৰ অবিহনে ইয়াত কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নহয়, কোনো ধৰণৰ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা নহয়। প্ৰথম অৱস্থাতে যিখিনি বীজ দিয়া হয় সেইখিনিৰ পৰাই ইয়াত কাঠফুলা উৎপাদন হৈ থাকে। এটা চিঙাৰ পিছত আৰু পুনৰবাৰ সেই বীজটোতে আকৌ এটি নতুন কাঠফুলা গজি উঠে। যদি কাঠফুলা আপোনালোকক লাগে তেনেহ'লে আপোনালোকে তলত দিয়া নম্বৰত মোৰ সৈতে কণ্টেক্ট কৰিব পাৰিব। কাঠফুলা কেৱল জানুৱাৰী ফেব্ৰুৱাৰীলৈকে উপলব্ধ থাকিব। তাৰপিছত আকৌ এই কাঠফুলাখিনি সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব। তাৰপিছত আকৌ নতুন কাঠফুলা উৎপাদন কৰিব লাগিব। সেইবাবে কেইমাহমান লাগিব। আৰু কাঠফুলা উৎপাদন কৰাৰ পদ্ধতি যদি আপোনালোকে জানিব বিচাৰে তেন্তে আপুনি তলত দিয়া নম্বৰটো যোগাযোগ কৰিব পাৰে। আহক আপোনালোকক অকণমান দেখুৱাওক কাঠফুলাখিনি কেনেদৰে হয়। ইয়াত প্ৰায় 1 কিলোৰ অকণমান বেছি আছে। এইখিনি গুৱাহাটীলৈ নিয়া হ'ব। মই এতিয়া গুৱাহাটীলৈ যাম দাদা ঘৰলৈ। এয়া এনেদৰে পেক কৰা হৈছে যাতে কাঠফুলাখিনি গলি নাযায়, ভাঙি নাযায়। তাৰ বাবে এনেকৈ কাৰ্টুনত দিয়া হৈছে। কাৰ্টুনটো পেক কৰি এতিয়া পলিথিনত ভৰাই গুৱাহাটীলৈ লৈ যোৱা হ'ব। এনেকৈ পেক কৰি আছোঁ। হৈ গ'ল পেক, পেকিং হৈ গ'ল। চাই যদি ভাল লাগিল বা ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা অকণমান হ'লেও জানিলে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।